নমস্কাৰ বন্ধু বান্ধৱীসকল আসাম জিকে জিডি লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো অসম চৰকাৰৰ অধীনত প্ৰায় সকলোবোৰ বিভাগৰ চাকৰি প্ৰাৰ্থী আৰু শিক্ষাৰ্থীৰ উপযোগী বুলি আশা কৰিছো আজি আপোনালোকৰ মাজত লৈ আহিছো 10টা প্ৰশ্ন এই প্ৰশ্নকেইটা আপোনালোকৰ কাৰণে খুব গুৰুত্বপূৰ্ণ হ'ব বুলি আশা কৰিছো তো বলক প্ৰশ্ন লৈ আজি আপোনালোকৰ মাজত ভাৰতৰ কেইটামান জিকে লৈ আহিছো আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 3rd গ্ৰেড আৰু 4th গ্ৰেডত উপকাৰ হ'ব বুলি আশা কৰিছো নাম্বাৰ 1 ভাৰতৰ প্ৰথম দূৰদৰ্শন কেন্দ্ৰ ক'ত আছিল তাৰে 1 নম্বৰ দিল্লী 2 নম্বৰ মুম্বাই 3 নম্বৰ কলকাতা তাৰে দিল্লী 2 নম্বৰ হ'ল ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল উত্তৰটো হ'ল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ Number 3 ভাৰতৰ প্ৰথম মহাকাশচাৰী কোন আছিল ৰাকেশ শৰ্মা Number 4 ভাৰতৰ প্ৰথম ৰাজ্যপাল কোন আছিল সৰোজিনী নাইডু Number 5 ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল তাৰ উত্তৰটো হৈছে ইন্দিৰা গান্ধী Number 6 ভাৰতৰ প্ৰথম মহিলা আইপিএছ বিষয়া কোন আছিল উত্তৰটো হৈছে কিৰণ বেদী Number 7 ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন আছিল উত্তৰটো হৈছে প্ৰতিভা সিং পাটিল Number 8 ভাৰতৰ প্ৰথম নোবেল বঁটা বিজেতা কোন আছিল উত্তৰটো হৈছে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ Number 9 ভাৰতৰ প্ৰথম ডাকঘৰ ক'ত আছিল উত্তৰটো হৈছে কলকাতা Number last 10 ভাৰতৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল উত্তৰটো হৈছে ভাৰতৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী আছিল সচেতা কৃপালনী নমস্কাৰ বন্ধু বান্ধৱীসকল আজিলৈ ইমানেই এই প্ৰশ্নকেইটা আপোনালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ 3rd গ্ৰেড 4th গ্ৰেডৰ কাৰণে উপকৃত হ'ব বুলি আশা কৰিছো ধন্যবাদ জয় আই অসম